হেল্ল' বন্ধুসকল, দীপাংকৰ কালেকশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। বন্ধুসকল, আমাৰ সকলোৰে জীৱনত কিবা নহয় কিবা এনে কিছুমান পৰিস্থিতি আহে য'ত আমাৰ মনত ভাৱ হয় যে আমাৰ জীৱনত কোনো কিছু সঠিকমতে হোৱা নাই। সেয়েহে বন্ধুসকল, এনেকুৱা সময়ত প্ৰথমতে আমাৰ কৰিবলগীয়া কামটো হ'ল নিজক মজবুত কৰি ৰখা। কাৰণ আপোনালোকে মনত ৰখা উচিত যে প্ৰতিটো ৰাতিৰ পিছত এটা ৰাতিপুৱা আহে। সময় এনেকুৱাই হয়, য'ত আপোনাৰ সময় বেয়া গৈছে ত'ত এটা কথা মনত ৰাখক, মানে যেতিয়া আপোনাৰ জীৱনত ভাল সময় আহিব তেতিয়া আপুনিও জীৱনত সকলো সময়তেই ভাল হৈ থাকিব। বন্ধুসকল, আজি মই আপোনালোকক এটা বিশেষ কথা ক'ম য'ত আপোনাৰ মনত পৰিব যেতিয়া আপোনাৰ সময় বেয়া গৈছিল বা আপুনি কিবা কৰিবলৈ গৈছিল যদিও সেইবোৰৰ সমস্যাৰ সৃষ্টি হৈছিল। কাৰণ এনেধৰণৰ সময়ত আপুনি নিজকে মটিভেট কৰাই ৰাখিব আৰু আপুনি ভাঙি নপৰিব। সেই গতিকে মই আজি আপোনালোকৰ আগলৈ যিখিনি কথা ক'বলৈ গৈ আছোঁ সেইখিনি অতি মনোযোগেৰে শুনিব। তেতিয়া আপুনি গম পাব যে আপোনাৰ জীৱনত যিকোনো সমস্যা অতি সোনকালে সমাধান হৈ যাব। সৰ্বপ্ৰথমে আপোনালোকে বুজিব লাগিব যে পৃথিৱীত একো অসম্ভৱ নহয়। সেই গতিকে আপুনি এটা কাম কৰিব লাগিব, নিজকে প্ৰথমে মূল্য দিব লাগিব। এতিয়ালৈকে আপুনি যি অৰ্জন কৰিছে সেইবোৰৰ ওপৰত নিজকে নিজে গৌৰৱ কৰক। এনে কৰাৰ ফলত দেখিব আপোনাৰ ভিতৰত সুখ অনুভৱ হ'ব আৰু কাম কৰিবৰ বাবে আপুনি উৎসাহ পাব। দ্বিতীয়তে বন্ধুসকল, আপুনি নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখক। কেতিয়াবা আপুনি ভৱিষ্যতৰ কথা ভাবি বৰ্তমানত কিমান অৰ্জন কৰিছে পাহৰিও যায়। যেতিয়া আপোনাৰ সময় বেয়া আছিল তেতিয়া আপুনি যি কৰিছিল সকলোবোৰ ভুল যেন অনুভৱ হৈছিল। সেই অৱস্থা যদি ভৱিষ্যতে আহে তেন্তে এটা কথা মনত ৰাখক, আপুনি আগতে কৰা ভুলবোৰ বুজি পোৱা নাছিল আৰু আপুনি নিজকে কওক আপুনি এতিয়া সকলোবোৰ বুজি পায়। তৃতীয়তে বন্ধুসকল, নিজকে সকলো সময়তে পজিটিভ কৰি ৰাখক। মানে নিগেটিভ যদি কিবা থাকে সেইবোৰৰ পৰা নিজকে আঁতৰাই ৰাখক। কাৰণ আমাৰ জীৱনত যেতিয়া যিমানবোৰ সমস্যা আহে সেই সমস্যাৰ বেছিভাগ সিদ্ধান্ত লওঁতে আমাৰ ভুল হৈ যায়। এইটো কিন্তু আমাৰ ভুল নহয়, এইটো মাত্ৰ সময়ৰ ভুল। সেই গতিকে আপুনি নিজকে সময় দিয়ক। চতুৰ্থতে বন্ধুসকল, বেয়া সময়ৰ পৰা পোৱা শিক্ষাবোৰৰ বিষয়ে বুজক। বন্ধু, যেতিয়া আপোনাৰ দিনবোৰ ভাল হৈ গৈ থাকে তেতিয়া বহুত বেছি শিকিব নোৱাৰে, কিন্তু বেয়া সময়ৰ পৰা বহুত কিছু শিকিব পৰা যায়। যেতিয়া আপোনাৰ সময় বেয়া হৈ থাকে তেতিয়া মনত এটা অনুভৱ হয় যে আপোনাৰ আজি নহয় কালি বা কালি নহয় আজি সমস্যাবোৰ সমাধান হ'ব। পঞ্চমতে বন্ধুসকল, নিজৰ কাম কৰা পদ্ধতি পৰিৱৰ্তন কৰক। ধৰি লওক, যদি আপোনাৰ মনত আহে যে আপোনাৰ জীৱনত কাম কৰা এলাহ অনুভৱ হৈছে বা আপুনি যি কাৰ্য কৰিছে তাত অকণো ভাল নালাগে, সেইখিনি সময়ত আপুনি এটা কাৰ্য কৰক, হয় নিজৰ কাৰ্য পৰিৱৰ্তন কৰক, নহয় কাম কৰাৰ পদ্ধতি সকলো সলাওক। ধৰি লওক, আপুনি টিভি চাবলৈ যাওঁতে আপুনি চাই থকা চেনেলটো যদি আপোনাৰ ভাল নালাগে তেন্তে আপুনি চেনেলটো সলাই দি বেলেগ চেনেল চোৱা উচিত। কাৰণ আপুনি আগৰ চেনেলটোক কি অনুভৱ কৰিছে, চাই পেলাই এলাহ অনুভৱ কৰিছে। ষষ্ঠতে বন্ধুসকল, আপোনালোকে আপোনালোকৰ জীৱনৰ সৰু সৰু সফলতাসমূহ মনত ৰাখক। বন্ধু, আপোনাৰ জীৱনত বহুত সৰু সৰু সফলতা আহে যিবোৰ আপুনি যদিহে পাহৰি যায় তেতিয়া শিকিব লগা নতুন একো নাথাকে। কাৰণ সৰু সৰু কথাবোৰ শিকি তাৰ পৰা সফলতাৰ শিখৰত পাব পাৰি। তাৰোপৰি বন্ধুসকল, সপ্তমতে নিজৰ প্ৰতি নিজেই যত্ন ৰাখক। কাৰণ যেতিয়া আপুনি এটা কাম বেছি সময়ত মগ্ন হৈ যায় তেতিয়া পিছত এই কামটোৰ পৰা আপোনাৰ বহুত পৰিশ্ৰম অনুভৱ হয়। কাৰণ বন্ধুসকল মনত ৰাখক, স্বাস্থ্য হ'ল মানুহৰ আটাইতকৈ ডাঙৰ সম্পদ। সেইকাৰণে নিজৰ স্বাস্থ্যৰ প্ৰতি নিজেই যত্ন লওক। অষ্টমতে আমি বন্ধুসকল সকলোৱে সকলোকে ক্ষমা কৰি দিব লাগে। কাৰণ আমাৰ জীৱনটো বহুত সৰু। গতিকে আপোনাৰ কাৰোবাৰ লগত যদি সংঘাত থাকে তেন্তে আপুনি এইবোৰ অতি সোনকালে শেষ কৰিব লাগে, মানে তেওঁক ক্ষমা কৰিব লাগে, কিয়নো ভুল মানুহেই কৰে। সেয়েহে বন্ধুসকল, এইখিনিয়ে কথা যিখিনি আপোনালোকৰ আগত ক'লোঁ। যেতিয়া আপুনি জীৱনৰ বিপদত পৰিব এই 8টা কথা নিজকে ক'ব
আপোনাৰ সকলো সমস্যাবিলাক সমাধান